একদম বা বেত ৰখি গৈছোঁ আবা দিছিল জিভা সানি লৈছে জিভা সানি লৈছে নতুন ভিডিঅ' এটা আহি গ'লোঁ কিন্তু ভিডিঅ'টোত আহিলোঁ ৰাতি আজি নহয় কিন্তু কালি পুৱাইহে ভিডিঅ'টো মানে যাম হয় কালি ৰাতিপুৱা আমি নগাঁও মৃত্যুঞ্জয় মন্দিৰত যাম একদম মজা লাগিব তো হেৰি নগাঁও বৰদোৱাতো যাব চেষ্টা কৰিম তো কালি ৰাতিপুৱা লগ পাই আছোঁ কোনটো ওলালোঁ হেলমেট চেলমেট লৈ একদম তো দেৰিয়ে হ'ল 8টামান বাজিল নেক্সট বাৰটো আমি যাই পাইছিলোঁ তো এইবাৰ বাইক লৈ যাম আৰু ইহঁতে মিউজিকত যাব যাই থাকোঁ অলপ অলপমান ৰখলোঁ গাড়ীখন ৰখালোঁ আমাৰ টাউন আগত ৰখছি তো আমি অলপ দূৰত ৰখলোঁ তো যাই থাকোঁ মহামৃত্যুঞ্জয় মন্দিৰত যাই আছোঁ মহামৃত্যুঞ্জয় আজি হোলীৰ দিনাখন প্ৰথম হোলী তো কালি হোলী খেলিম দিয়ক চাই থাকক মহামৃত্যুঞ্জয় মন্দিৰ একদম বা বেত ৰখি গৈছোঁ এই খুৰাই বিক্ৰী কৰি আছে এইকেইটা মূৰা ন এই গড় আছে গড় কিন্তু খুৰাই দামটো কমেৰে নাই মইতো কফি খাম বুলি কিনছোঁ
এইটোতো মই মানে গেলোঁ হয় ঘৰত জানে কালিতো ঘৰত যাম একদম এনেকৈ চাহত কাপটো এনেকৈ ৰাখি দিম মানুহ আলহী আহিলে হওক চাহ খাওক বোলে তেতিয়া ভাবব বোলে হয় না দাদা হয় দিয়ক নিম ৰ'ব আপোনাৰ বিয়াত মই মাছ মাৰিব ভাল ঐ বা ইমান ডাঙৰ মাছ আছিছে বা কাছু আছে দেখছা এইটো এনাহান লাগছে কম্পিউটাৰৰ মাউচ এনেকৈ টিপি থাকিম বনাইছি নাৰিকল খালোঁ এতিয়া একদম এই দুটা নিমেই পইচা দিয়ক পইচা দিয়ক 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 না এই দুটাৰ পইচা আপুনি কিয় দিব নোৱাৰে দিয়কচোন দিয়ক দিয়ক হে চাহ এটাত আপুনি চাহ খাব এটাত মই খাম যদি বহি দেখা বাৰু আৰু কি লাগে আমাৰ এতিয়া বহি থকা নাৰিকলৰ খেলে দি চাং হয় তলমান এই নাগে আপোনাৰ 100 টকা এই অহা বস্তু কিয় ফাটিব ন গাঁঠিটো ৰাখি পেলাই বনোৱা হৈছে ন শিখৰে থাকে মহাদেৱ সংগে পাৰ্বতীয়াই দেৱৰো দেৱতা হৰ হৰ মহাদেৱ থাকে ডম্বৰ হুবাই প্ৰেম পূজা দি তুমি জটাধাৰী কৈলাশপতি তুমি আদি যোগী উমানন্দ তুমি উমাপতি কৈলাশৰ শিখৰে থাকে মহাদেৱ সংগে মহামৃত্যুঞ্জয় মন্দিৰ শিৱা শক্তি তুমি ভক্তি তুমি শক্তি তুমি ভক্তি তুমি তুমি এই মুক্তি ও মহাদেৱ তুমি এই মুক্তি কৈলাশৰ শিখৰে থাকে মহাদেৱ সংগে পাৰ্বতী
দিয়া তাতে একদম মোৰ বাহান নাই মোৰ বাহান চব জগতৰে গুৰু কৈলাশপতি আজি শিৱৰাতি আৰু আমাৰ ৰামধেনু আছে কাষত জগতৰে গুৰু কৈলাশপতি আবা বাদিছোন জিভাখানি লৈছে জিভাখানি লৈছে মুখখান মেলি দি দাঁত কাটা চাই দাঁত কাটা গাইছ কি ধুনীয়া ভিউ আহি আছে তো মহামৃত্যুঞ্জয় মন্দিৰত মানুহ বহুত হৈছিল কিন্তু তো চাই থাকক এই ওপৰত মৌ বাহা আছে তো একদম চাই থাকক ফটা চটা লৈ ওলাইছে মই ফটা লৈ লৈছোঁ তো আমি এতিয়া বাহিৰত যাওঁ আপুনি কিবা যে কম শুনিছিল কওকচোন কি ক'বা এতিয়া কেনে লাগিল মৃত্যুঞ্জয় কেনে লাগিল বহুত ভাল লাগিল মন কেনে ফ্ৰেছ বহুত ফ্ৰেছ দেখা পাইছিলোঁ এইবাৰ প্ৰথম মোৰ দ্বিতীয়বাৰ হ'ল আৰু একদিন আছিলোঁ এক বছৰ হ'ল অহাবাৰ হোলীত আছিলোঁ মই তো তেতিয়া মোৰ চেনেল টেনেল নাছিল তো এতিয়া মই ব্লগ বনাইছোঁ তো ভিডিঅ'টো ভাল লাগিলে কি কৰিব কৈ দে মই লাইক কৰোঁ আৰু কমেণ্ট কৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে কি কৰিব লাগিব ভাল লাগে কি কৰিব লাগিব আৰু কি শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বাছ হৈ গ'ল আৰু তো আমি বাহিৰত যাই আছোঁ তো আহিলোঁ মন্দিৰৰ পৰা এইটো মহামৃত্যুঞ্জয় মন্দিৰ একদম প্ৰসাদ লওঁ প্ৰসাদ খাওঁ চাই থাকক বাহিৰত যাই আছোঁ তো এইটো ভিডিঅ' ইমানতে তো নতুন ভিডিঅ' তাত আহি আছোঁ তো আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ' এতিয়া আমি বৰ্ডত যাম তো নেক্সট ভিডিঅ'ত আহি আছোঁ